Assalamu alaikum my dear friends. This is Amir Hamza and you are watching True Knowledge TV. প্রিয় বন্ধুসকল, ট্রান্সলেশন প্র্যাকটিস আজি ডে 3 ইয়াৰ আগত আমি দুটা ভিডিও বনাইছো আপোনালোকে যদি চোৱা নাই হেতু আগত চাই লওক ডে 1 ডে 2 প্ৰিয় বন্ধুসকল আজি আমি এই ভিডিওত আজি 6টা অসমীয়া বাক্য ইংৰাজীলৈ অনুবাদ কৰা শিকিম আৰু এই বাক্যটো শিকাৰ পাছত বাক্যবোৰ শিকাৰ পাছত আপুনি নিজেও আৰু এনে ধৰণৰ বাক্য ক্ৰিয়েট কৰিব পাৰিব প্ৰিয় বন্ধুসকল আহক এবাৰ বেছি কথা নবহাই ভিডিও আৰম্ভ কৰো প্ৰিয় বন্ধুসকল আজি আমাৰ প্ৰথম সেন্টেন্সটো হৈছে আহিব পাৰা যদি আহা আমি কেতিয়াবা কোন হয় যে তুমি এই কামটো যদি কৰিব পাৰা তেনেহলে কৰা লিখিব পাৰা যদি লিখা কব পাৰা যদি কোৱা প্ৰথমে এইটো কাম কৰিব কাৰণে ইয়াত কি কৈছে যে আহিব পাৰা যদি আহা তেনেহলে come হল come if you can কিমান সহজ বাক্য come if you can যদি পাৰা তেনেহলে আহা come if you can যদি লিখিব পাৰা তেনেহলে লিখা write if you can যদি কব পাৰা তেনেহলে কোৱা speak if you can এই ধৰণে আপুনি নিজে বাক্য বনাব আপুনি নিজে প্ৰেক্টিস কৰিব লাগিব কেৱল মাত্ৰ এই ভিডিও চালে আপুনি ইংৰাজী নিশিকে আপুনি নিজে বনাব লাগিব আৰু এইবোৰ আপোনাৰ কনভাৰসেচনত এপ্লাই কৰিব লাগিব ডেইলি লাইফত যেতিয়া আপুনি ইংৰাজী কব এইবোৰ এপ্লাই কৰিব লাগিব আৰু চাওক এইবোৰ কিন্তু বহুত ইম্পৰ্টেন্ট বাক্য হয় কাৰণ মই আপোনালোকৰ কাৰণে বাছি আনিছো যদি এই কামটো পাৰা তেনেহলে কৰা do if you can যাব পাৰা যদি যোৱা go if you can তুমি যদি তালৈ যাব পাৰা তেনেহলে যোৱা go if you can go there if you can তালৈ যোৱা যদি তুমি পাৰা যদি খুদিব পাৰা খুদা ask if you can আশা কৰিছো বুজি পাইছে বহুত সিম্পল এইটো স্ট্ৰাকচাৰ নেক্সট টু চাওক এবাৰ সুই দেখুৱাচোন মানে টাচ কৰি দেখুৱাচোন এটা আমি কাৰোবাক এটো কোন হয় চ্যালেঞ্জ দিও তুমি এটো কৰি দেখুৱাচোন এবাৰ কামটো কৰি দেখুৱাচোন কৈ দেখুৱাচোন মোক মাৰি দেখুৱাচোন আমি কোন হয় তো এবাৰ মানে ওয়ান্স এটো দিব পাৰে নে মানে আমি কও কাৰোবাক যে তুমি এটো কৰি দেখুৱাচোন যদি পাৰা তোমাৰ যদি সামৰ্থ্য আছে কৰি দিওক এটো আপুনি কেনেকৈ ক'ব যে সব ডাইৰেক্ট অনুবাদ নহয় সেন্সটোহে আমি অনুবাদ কৰো ডাইৰেক্ট আপুনি ওয়ার্ড বাই ওয়ার্ড যে সব বস্তু অনুবাদ কৰিব পৰা যাব এনেকুৱা নহয় ইংলিশটো নিজৰ ভাষা তেওঁলোকৰ ষ্টাইল বেলেগ তো এটোক আমি এই দৰে ক'ব পাৰিম show me to touch যে show me to touch টাচ কৰি দেখুৱাচোন আমি তুমি যদি পাৰা টাচ কৰি দেখুৱাচোন তাৰ পিছত তুমি গৈ দেখুৱাচোন show me to go তাত গৈ দেখুৱাচোন show me to go there তুমি লিখি দেখুৱাচোন show me to write আমাৰ যেতিয়া সন্দেহ হয় কাৰোবাৰ প্ৰতি যে তুমি এটো পাৰিবা নে নাই তেতিয়া আমি কওঁ যে show me to তাৰ পিছত ভাৰ্বৰ ফাৰ্স্ট ফৰ্মটো ইউজ কৰিলে হল দৌৰি দেখুৱাচোন show me to run গাড়ীটো চলাই দেখুৱাচোন show me to drive the car show me to drive the car একদম সহজ নেক্সট চাওক তোমাৰ অসুবিধা মোৰ অসুবিধা তোমাৰ প্ৰবলেমটো মোৰ প্ৰবলেম এনেকুৱা ধৰণৰ কথা যেতিয়া আমি কওঁ যে তোমাৰ ল'ৰা-ছোৱালী মোৰ ল'ৰা-ছোৱালী একেই তোমাৰ দুখ মোৰ দুখ তো এনে ধৰণৰ বাক্য আপুনি এটা চাওক তোমাৰ অসুবিধা মোৰ অসুবিধা your problem is my problem your problem is my problem তোমার অসুবিধা মোৰ অসুবিধা তোমার দুখ মোৰ দুখ your sorrow is my sorrow
তোমাৰ ল'ৰা ছোৱালী মোৰ ল'ৰা ছোৱালী your children are my children ইয়াত are হৈছে children যেহেতু বহু বচন সেইকাৰণে আমি ইয়াত are দিছো তো এইদৰে আপুনি এই বাক্যটো ট্ৰান্সলেট কৰিব পাৰিব এনে ধৰণৰ বাক্য আপুনি ক'ব পাৰিব ইংলিছত তোমাৰ চিন্তা মোৰ চিন্তা your concern is my concern এইদৰে আপুনি বাক্য বনাব পাৰে ইয়াৰ পাছত চাওক যিমান হাঁহিব পাৰা হাঁহি লোৱা আমি কোনোবা যেতিয়া আমাৰ প্ৰতি যিমান হাঁহিব পাৰা হাঁহি লোৱা এতিয়া যিমান হাঁহিব পাৰা হাঁহি লোৱা তো এই বাক্যবোৰ এতিয়া মুছি দিওঁ আপোনালোকে লগে লগে নোট ডাউন কৰিব নহ'লেতো এইবিলাক চব পাহৰি যাব নোট ডাউন কৰিব যে যিমান হাঁহিব পাৰা হাঁহি লোৱা তো হাঁহা ক'ব স্মাইল স্মাইল আচ্ছা এইটো স্মাইল মানে মিচিকিয়া হাঁহি বুজি পাইছে আৰু লাভ মানে জোৰে 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 হাঁহা আমি যিমান হাঁহিব পাৰা হাঁহি লোৱা স্মাইল as much as you want smile as much as you want যিমান হাঁহিব পাৰা হাঁহি লোৱা যিমান পঢ়িব পাৰা পঢ়ি লোৱা read as much as you want মানে তুমি যিমান পঢ়িব বিচৰা ইমান পঢ়ি লোৱা যিমান খাব পাৰা সিমান যিমান খাব বিচৰা সিমান খাই লোৱা eat as much as you want eat as much as you want যিমান ক'ব পাৰা যিমান ক'ব বিচৰা কোৱা speak as much as you want speak as much as you want যিমান প্ৰশ্ন সুধিব বিচৰা সুধি লোৱা ask questions as much as you want মোক যিমান প্ৰশ্ন কৰিব বিচৰা কৰি লোৱা ask me the question as much as you want তো এইদৰে আপুনি বিভিন্ন বাক্য নিজে বনাব পাৰিব যিমান কাম কৰিব বিচৰা কাম কৰা do work as much as you want এইদৰে আপুনি আৰু বাক্য বনাব পাৰিব পিছত চাওক এইটো তুমি কেতিয়া টোপনিৰ পৰা উঠা একদম সাধাৰণ প্ৰশ্ন এইটো আমি কৰি থাকো না তে প্ৰথমে এইটো অনুবাদ কৰোঁ ইয়াৰ পাছত চাম এইটোৰ দ্বাৰা আমি কেনেকৈ আৰু বাকী অনুবাদ কৰোঁ তে কেতিয়া কেতিয়াৰ কাৰণে আমি লগাম WH word when do you ইয়াত আপুনি get up get it up এইটো দুইটা বেলেগ বেলেগ হ্যাঁ এইটো get বেলেগ up অলপ স্পেস দি লিখিব তুমি কেতিয়া উঠা when do you get up early when do you get up in the morning তুমি ৰাতিপুৱা কেতিয়া উঠা ইয়াত get up ৰ হলনি আপুনি wake up দিব পাৰে এইটো হেতুৰ হলনি আপুনি wake up মানে উঠা টোপনিৰ পৰা get up মানে উঠা চলি যায় দুইটাই চলি যায় when do you get up তুমি কেতিয়া উঠা when do you wake up তুমি ৰাতিপুৱা কেতিয়া উঠা তেতিয়া হলে আপুনি in the morning লগাই দিব পাৰে in the morning when do you get up অথবা when do you wake up in the morning দেখা গৈ আছে তো না তুমি কেতিয়া ৰাতিপুৱা সোনকালে তুমি কেতিয়া ৰাতিপুৱা উঠা টোপনিৰ পৰা কেতিয়া তুমি উঠা when do you get up in the morning অথবা when do you wake up in the morning এতিয়া আপুনি এইটোৰ দ্বাৰা আৰু বাক্য বনাব পাৰিব তুমি কেতিয়া স্কুললৈ যোৱা when do you go to school এটা get up টো সলনি কৰি দিব এই যে verb get up আৰু wake up যি দুটা verb আছে এই
জয়নিং ভাৰ্ব দুটা বাদ দিয়ক আপুনি এনেকৈ তুমি কেতিয়া বজাৰলৈ যোৱা when do you go to market তুমি কেতিয়া স্কুললৈ যোৱা when do you go to school তুমি কেতিয়া দুপৰীয়া খাদ্য খোৱা when do you have your lunch eat নকয় have চলি যায় have আৰু take when do you have your lunch অথবা when do you eat your lunch এনে এইটো ইংৰাজীত ব্যৱহাৰ নহয় যদিও eat মানে খোৱা তো এইদৰে আপুনি আৰু বাক্য তুমি কেতিয়া ইংৰাজী শিকা when do you learn english তুমি কেতিয়া ভিডিও বনোৱা when do you make videos তো এইদৰে আপুনি বনাব পাৰে ইয়াৰ পাছত চাওক তাৰপিছত আছে লাষ্টত মই ক্ৰিকেট খেলি ভাল পাওঁ মই ক্ৰিকেট খেলি ভাল পাওঁ মানে মই ক্ৰিকেট খেলটো পছন্দ কৰোঁ চাওক এটা হৈছে পছন্দ কৰা এটা হৈছে ভাল এটা হৈছে জান দি ভাল পাওঁ খুব বেছি ভাল পোৱা এই ডিফাৰেন্সটো আজি চাব লাইক মানে কিবা এটা কাম মই কৰি ভাল পাওঁ আৰু আই লাইক ইউ মই তোমাক পছন্দ কৰোঁ কিন্তু লাভ ইউ মানে আই লাভ ইউ মানে বহুত বেছি ভাল পাওঁ এতিয়া চাওক মই প্ৰথমটো আগত লাইকটো দি কৰি লওঁ বাক্যটো অনুবাদ কৰোঁ পিছত পাৰ্থক্যটো বুজাম যেনে মই ক্ৰিকেট খেলি ভাল পাওঁ এইটোক মই এইদৰে ক'ব পাৰিব আই লাইকৰ পাছত ভাৰ্বৰ পাছত আইএনজি লগাব পাৰিব আই লাইক টু প্লে ক্ৰিকেট এইদৰেও পাৰিব আই লাইক টু প্লে ক্ৰিকেট আই লাইক টু প্লে ক্ৰিকেট মই ক্ৰিকেট খেলি ভাল পাওঁ এইটো এটা হ'ল আৰু এটা বুদ্ধি আছে আই লাইক টু প্লে নিলিখি আই লাইক প্লেয়িং ক্ৰিকেট মই ক্ৰিকেট খেলা ভাল পাওঁ ক্ৰিকেট খেলি ভাল পাওঁ আই লাইক প্লেয়িং ক্ৰিকেট অথবা আই লাইক টু প্লে ক্ৰিকেট দুয়ো ধৰণে আপুনি বাক্য ক'ব পাৰে এতিয়া ধৰক মই ফুটবল খেলি ভাল পাওঁ আই লাইক প্লেয়িং ফুটবল মই মুভি চাই ভাল পাওঁ আই লাইক ৱাচিং মুভিজ মই ভিডিঅ' বনাই ভাল পাওঁ আই লাইক মেকিং ভিডিঅ' কিবা এটা কাম কৰি ভাল পাওঁ তেতিয়া আপুনি আইএনজি লগাই দিব পাৰে অথবা ইয়াত টু লগাই দিব পাৰে ঠিক আছে মই স্কুললৈ গৈ ভাল পাওঁ আই লাইক টু গো টু স্কুল অথবা আই লাইক গোয়িং টু স্কুল মই আপোনাক ভাল পাওঁ পছন্দ কৰোঁ মানে আই লাইক ইউ এইটো চবেই জানে মই আপোনাৰ ভিডিঅ' পছন্দ কৰোঁ আই লাইক ইউৰ ভিডিঅ' যদি মোৰ ভিডিঅ' ভাল লাগে আপোনাৰ তেনেহ'লে অৱশ্যই কমেণ্টত উল্লেখ কৰিব যে আই লাইক ইউৰ ভিডিঅ'ছ আপোনাৰ ভিডিঅ'বোৰ তো এইদৰে আমি আমাৰ পছন্দ লগা বস্তুবোৰ ক'ব পাৰোঁ কামবিলাকৰ লগত ভাৰ্বৰ লগতো আইএনজি লাগিব যেনে প্লে খেলা প্লেয়িং অথবা টু লগাই কৰিব পাৰিব আৰু যদি ডাইৰেক্ট নাউন থাকে তেতিয়াতো কথাই নাই আই লাইক তাৰপিছত সেই নাউনটো দি দিলে যেনে আই লাইক ইউ আই লাইক পিজ্জা মই পিজ্জা ভাল পাওঁ আই লাইক টু ইট পিজ্জা খাই ভাল পাওঁ ঠিক আছে এইদৰে আপুনি আৰু বাক্য বনাব পাৰিব যদি আপোনালোকে আগৰ পৰা মোৰ ভিডিঅ'বোৰ চাই আছে তেনেহ'লে গম পাব যে কেনেকৈ বাক্য বনোৱা হয় আৰু টেন্সৰ বিষয়ে যদি আপোনাৰ সন্দেহ থাকে টেন্স আপুনি ভালকৈ বুজা নাই তেনেহ'লে অৱশ্য মোৰ ভিডিঅ'বোৰ চাব মই টেন্সৰ ওপৰতো ভিডিঅ' বনাইছোঁ চাওক ইংৰাজী ক'বৰ কাৰণে আৰু ইংৰাজী বনাই লিখিবৰ কাৰণে আপুনি টেন্সটো জাষ্ট জানিব লাগিব বাকীবোৰ এনেই শিকি যাব এইদৰে আপুনি এই ভিডিঅ'বোৰ চালেও আপুনি ইংৰাজী শিকি যাব আৰু ইয়াতোতো মই টেন্স দি আছোঁ কিন্তু মানে মিক্সিং কৰি দিছোঁ চিৰিয়েলি দিয়া নাই আৰু চিৰিয়েলি জানিলেও শিকা হৈ যাব এনেদৰে শিকিলেও আপুনি শিকিব একো নাই মই কি কৈছিলোঁ যে লাভ লাইক এতিয়া চাওক মই ক্ৰিকেট খেলি ভাল পাওঁ আৰু কিন্তু মই যে কওঁ মানে মই ক্ৰিকেট বহুত বেছি ভাল পাওঁ কিছুমান খেল আছে না আমাৰ অতি প্ৰিয় তেতিয়া আই লাভ প্লেয়িং ক্ৰিকেট আপুনি এই লাভৰ পাছত আইএনজি লগাব পাৰে আই লাভ প্লেয়িং ক্ৰিকেট অ'কে মই গান গাই ভাল পাওঁ আই লাইক ছিংগিং বা আই লাইক লিচেনিং মিউজিক শুনি ভাল পাওঁ গাই ভাল পাওঁ কিন্তু মই গান একদম বহুত বেছি ভাল পাওঁ তেতিয়াহ'লে আপুনি ক'ব আই লাভ ছিংগিং মই আপোনাক ভাল পাওঁ পচন্দ কৰোঁ আই লাইক ইউ
আপোনাক খুব বেছি পছন্দ কৰিছে না আই লাভ ইউ প্ৰিয় বন্ধুসকল আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'ৰ ট্ৰান্সলেশ্যনবোৰ বুজি পাইছে যদি ভিডিঅ'টো ভাল লাগিছে অৱশ্যে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু লগৰ বন্ধুবিলাককো ভিডিঅ' শ্বেয়াৰ কৰিব চবেই মিলি শিকিব লাগে আপুনি অকলে অকলে শিকিব তেনেহ'লে পাৰ্টনাৰ নাপাব কোৱাৰ কাৰণে তো আপোনাৰ বন্ধুকো শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ যাতে সকলোৱে চাব পাৰে আৰু আমি সকলোৱে ইংৰাজী শিকিব পাৰিম যদি আপুনি বন্ধু পাই যাব তেতিয়া আৰু সহজে ইংৰাজী শিকিব পাৰিব কাৰণ প্ৰেক্টিচিং ইজ most important thing for learning a language okay without practicing you cannot speak a language okay খালি কেৱল মাত্ৰ পঢ়ি আৰু লিখি গ্ৰামাৰ এইবিলাক ষ্ট্ৰাকচাৰ শিকি আপুনি নোৱাৰিব শিকি তাৰপিছত প্ৰেক্টিচ কৰিব লাগিব তেনেহ'লে এইবোৰ শিকিব পাৰিব প্ৰিয় বন্ধুসকল এতিয়া আপোনালোকৰ হোমৱৰ্কবোৰ চাওক নাম্বাৰ যদি আহিব পাৰা আহা এইটোক মই কৈছোঁ যদি গান গাব পাৰা গোৱা হোমৱৰ্ক নম্বৰ 1 হোমৱৰ্ক নম্বৰ 2 পঢ়ি দেখুৱাচোন হোমৱৰ্ক নম্বৰ 3 ইয়াৰ এইটো ফৰ্ম নিয়মতে দি আছোঁ কিন্তু মই নিজে দি আছোঁ যিমান পাৰা যিমান বিচৰা খাই লোৱা নাম্বাৰ 3 তোমাৰো সুবিধা মোৰো সুবিধা নাম্বাৰ 3 এইটো আপুনি এইটো কৈছে তোমাৰ ভাই মোৰো ভাই ওকে আৰু নাম্বাৰ 4 যিমান হাঁহিব পাৰে হাঁহি লোৱা এইটোৰ সলনি আপুনি লিখিব যিমান পাৰা ইমান খাই লোৱা যিমান বিচৰা তুমি কেতিয়া টোপনিৰ পৰা উঠা এইটোৰ সলনি আপুনি লিখিব হোমৱৰ্ক আপোনাৰ যে তুমি কেতিয়া ভিডিঅ' চোৱা নাম্বাৰ 6 মই ক্ৰিকেট খেলি ভাল পাওঁ এইটোৰ সলনি আপুনি লিখিব মই ইংৰাজী শিকি ভাল পাওঁ এই আছিল আজিৰ হোমৱৰ্ক প্ৰিয় বন্ধুসকল তো আজিৰ কাৰণে বিদায় জনাওঁ আকৌ নতুন এটা ভিডিঅ'লৈ উপস্থিত হ'ম আসসালামু আলাইকুম